Hello guys, welcome and welcome back to my YouTube channel. মই পম্পী আৰু মোৰ চেনেলৰ আনিটো ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। বহুত দিনৰ পাছত ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, ব্লগ দিয়া হোৱাই নাই বহুত দিন। এনেকৈ পেণ্ডিং হৈ আছে বহুতখিনি মোৰ ব্লগ মানে কৰি থৈ দিয়া আছে কিন্তু এডিট কৰিব পৰা নাই। চ' আজি ভাবিলোঁ এটা ব্লগ বনাই দিওঁ। চ' আজি আমি যাব ওলাইছোঁ ৰূপমৰ কাৰণে এখন বাইক ল'বলৈ তিনিচুকীয়ালৈ বুলি। যিহেতু ৰূপমৰ নতুন মানে পুৰণা যোনখন বাইক আছিলে সেইখন বিক্ৰী কৰি দিয়া হ'ল আৰু আজি আমি এখন ল'বলৈ গৈ আছোঁ নতুন বাইক। চ' এতিয়া ৰেডি হৈছোঁ দুইটাই তিনিচুকীয়ালৈ যাবলৈ। চ' গৈ থাকোঁ কি পাৰোঁ কি নাপাৰোঁ গোটেইখিনি আপোনালোকক দেখাম। তো বলক তেনেহ'লে আমাৰ লগত। আমি ঘৰৰ পৰা ওলালোঁ আৰু গৈ আছোঁ ফাইনেলি তিনিচুকীয়ালৈ বুলি বস্তুটো ল'বলৈ। চ' কেনেকুৱা লাগিছে? কেনেকুৱা লাগিব মানে একো নাই ল'ব চাইকেলহে। চ' এতিয়া গৈ লওঁ, তাৰপিছত বাছতে যাব লাগিব দুয়োটাই। যিহেতু হেলমেট এটা লৈ লৈছোঁ, এটাতো তাৰ পৰা দিব চাগে। চ' তাত গৈ লওঁ, তাৰপিছত আপোনালোকক দেখাই থাকিম। এতিয়া আমি গাড়ীতে গৈ আছোঁ আৰু ৰাস্তাত বাছৰ কাৰণে ৰৈ থাকোঁতে ৰূপমৰ লগৰ এজন হঠাতে তিনিচুকীয়ালৈ বুলিয়ে গৈ আছিলে আৰু আমাক দেখা পাই ৰৈ দিলে আৰু সিও তিনিচুকীয়ালৈ গৈ আছিলে। তো আমি ভালেই পালোঁ আৰু গাড়ীতে গৈ আছোঁ এতিয়া তিনিচুকীয়ালৈ। ফাইনেলি আমি পালোঁহি ডিলাৰ। চ' এতিয়া ডিলাৰত আহিলোঁ, ওপৰলৈ গৈ আপোনালোকক দেখাই আছোঁ। আমি এতিয়া পালোঁহি এয়া ডিলাৰ। এতিয়া ডিলাৰটো চাই চাগে গম পাইছে কি বাইক ল'ম আমি। এয়া ৰয়েল এনফিল্ডৰ ডিলাৰে হয় এইটো। মোৰ ভিতৰত হৈ আছে ফৰ্মেলিটিছবিলাক কি কৰিব লাগে গোটেইখিনি। মই অকণমান আহিলোঁ এইফালে ওপৰলৈ। চ' চাই থাকিব কি কৰোঁ কি নকৰোঁ গোটেইখিনি আপোনালোকক দেখাম। আমাক এতিয়া কফি দিছে চৰপম আৰু কফি খাই লৈ কথা পাতি আছে। এতিয়া লিখা মেলা হৈ আছে, কামখিনি অলপ অলপকৈ আগবাঢ়ি আছে। যিহেতু আমাৰ আহি পোৱাটো অকণমান দেৰিয়ে হ'ল, সেইটো কাৰণে অকণমান দেৰি হৈছে আৰু ডিলাৰত এনেই দেৰি হয় বাৰু। এতিয়া ৰূপমে ফৰ্মখন ভৰাই আছে এড্ৰেছখিনি। আচলতে আমি বাইকখন কেছে দি ল'ম, ইনষ্টলমেণ্টত নহয়, গোটেইখিনি কেছ দিম আৰু চেকতো যাব। এতিয়া ৰূপমে পইচা হিচাপ কৰি আছে। এতিয়া কিমান ওলাইছে পইচাটো? মানে আধা কেছ দিয়া হ'ব আৰু বাকীটো চেকত যাব ন, চেক দিয়া হ'ব। টোটেল বাইকখনৰ দাম আছিলে 170। যিহেতু 170 আমি কেছ অনা নাই আৰু আধা চেকতে দিব লাগিব। মোৰ হৈ আছে আৰু ইমান টাইম হৈ গ'ল, প্ৰায় 2টাই বাজিলে। চ' ভাবিছোঁ আমি কিবা এটা খাই আহোঁগৈ বুলি ন। ভোক লাগিছে আৰু বাকী কামবোৰো আমাৰ হৈ আছে, যি কৰিব লগা আছিলে ভিতৰবোৰ হৈ আছে আৰু পইচাৰ সেইখিনিও হৈ আছে মানে চব। ঠিক আছে, এতিয়া আমি গোটাই খাবৰ কাৰণে ওলাই আহিলোঁ। যিহেতু 2টা বাজি পাৰ হৈ গ'ল ন, সেইটো কাৰণে ভাবিলোঁ কিবা এটা খাই লওঁ আৰু বহুত ভোকো লাগিলে ৰাতিপুৱা খৰ মৰিতে কিবা এটা খাই আহা। আৰু এইফালে মই বহি আছোঁ, ৰূপমে বহি আছোঁ আৰু অৰ্ডাৰ দিছোঁ, বনাই আছে ভিতৰত। পেট পূজাটো কৰি লওঁ, বাকীখিনি কামখিনিতো আমাৰ গোটেইখিনি তাতে হৈয়ে আছে বাৰু। বাকী মানে ফৰ্মেলিটিছ আছে গোটেইখিনি, আধা কাম হৈ গ'ল, 50% কাম হৈ গ'ল আৰু বাকীখিনি আছে। তাৰ মাজতে আমি খাবলৈ আহিলোঁ। চ' কৈ থাকিম। এতিয়া দুয়োটাই মিলি ভাবিলোঁ আমি ফ্ৰাইড ৰাইচে খাওঁ আৰু এইফালে ৰূপমে পূৰা খোৱাত ব্যস্ত, যিহেতু ভোকো লাগি আছিলে বুলি কৈছে, মোৰো ভোক লাগিছে। ডিলাৰত আহি ৰখি থকাটো বহুত মানে আমনিদায়ক। চাওকচোন বাৰু, আমি আহিছিলোঁ কেইটাত? 12:30 এতিয়া বাজিলে 3:30 হ'ল। এতিয়ালৈকে আমি মানে বাইক পোৱাই নাই। ঘৰ পাওঁতে চাগে 7টামান বাজিব। চাওঁচোন বাৰু কিমান দেৰি হয়। কামবোৰ হৈ গ'ল আৰু ন লাহেকৈ। এয়া চাবিও আমাক হেণ্ড অভাৰ কৰি দিলে, বাকী অকণমান কাম আছে, তাৰপিছত আমি ইয়াৰ পৰা ওলাব পাৰিম। ডিলাৰটো দেখাই দিওঁ আপোনালোকক। ফাইনেলি আপোনালোকক দেখাই দিলোঁ বাইকখন ভালকৈ। এইখনেই হয় ব্লেক কালাৰৰ ৰয়েল এনফিল্ডৰ হাণ্টাৰ হয় আৰু ইমান ভালকৈ নাজানো আৰু মই বাইকৰ বিষয়ে। আৰু একপি ফটো মাৰিছিলোঁ আমাক যেতিয়া বাইকখন মানে হেণ্ড অভাৰ কৰিছিলে। এতিয়া চব কাম হৈ গ'ল আৰু তললৈ নমাই দিছে বাইকখন। আমি তললৈ যাওঁ। ফাইনেলি আমাক বাইকখন দিলে চাবিবিলাক আৰু এয়া দুটা। আহোঁতেতো এটাই হেলমেট আনিছিলোঁ আৰু এতিয়া যাওঁতে দুটা হেলমেট যাওঁ। বাইকখন আছে তলত, যিহেতু ওপৰৰ পৰা মানে তললৈ লৈ যোৱা হ'ল কিছুমান কামৰ কাৰণে। এক্সেচাৰিজবিলাক তলতে লগাইছিলে, সেইটো কাৰণে তলতে আছে বাইকখন। চ' এতিয়া আমি ৰওঁতে মানে
4:30 হ'ল চ' ফাইনেলি এতিয়া কাম আমাৰ হৈ গ'ল দেখাই আছোঁ বাইকখনৰ বতলত ফাইনেলি আমাৰ বাইকখন আৰু ৰূপমে বহুত ফূৰ্তি পাইছে বাইকখন লৈ লোৱাৰ পাছত চাওকচোন বাৰু চলো ৰেডি কেনেকুৱা লাগিছে কোৱা হা এয়া তো এতিয়া যাব লাগে ঘৰলৈ ন চলো পিন্ধি ল'লোঁ আৰু এইফালে ষ্টাৰ্ট দিলে চ' এতিয়া কৈ থাকোঁ লাহে লাহে যিহেতু ঘৰত পাওঁতে আমাৰ 5টা মানে 7টা 7:30 এনেকৈ হ'ব আৰু বেছি দীঘলীয়া নকৰোঁ ব্লগটো এয়াই আছিলে আজি ব্লগটো আপোনালোকে আজি ব্লগটো চাই কেনেকুৱা পালে জনাব তো আজিলৈ আহোঁ বাই বাই